কি মূৰ্খ মানুহ মোবাইলৰ ফ্লাক্স মাৰি পানী আছে নে নাই চাব চাওকচোন আপোনালোকে কি মূৰ্খ। তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? তো আপোনালোকেতো জানে আজি আমাৰ জুবিন দাৰ 53 সংখ্যক জন্মদিন। তো সেই 53 সংখ্যক জন্মদিন উপলক্ষে আমাৰ বাঘমাৰাখন ঠাই মানে উদীয়মান যুৱকসকলে এতিয়া দিনজোৰা কাৰ্যসূচী আয়োজন কৰিছে। আৰু সেই কাৰ্যসূচীটোৰ সাংস্কৃতিক সন্ধিয়াটোক নাম দিয়া হৈছে মায়াবিনী ৰাতিৰ বুকুত এক বৰ্ণাঢ্য সন্ধিয়া। তো বলক আজি সেই কাৰ্যসূচী লৈ যাওঁ, তো আপোনালোকে চাই থাকক। তো গাইজ মানে আমি আহোঁতে এতিয়া গাইজ ফটো উঠে মানে মোৰ লগ কৰাই। তো পানী আছে না চোতে পানী আছে না। কি মূৰ্খ মানুহ মোবাইলৰ ফ্লাক্স মাৰি পানী আছে নে নাই চাব চাওকচোন আপোনালোকে কি মূৰ্খ। আমি মানে এতিয়া কম্পিউটাৰ কৰি আহিলোঁ, এতিয়া যাই আছোঁ। তো বলক আপোনালোকক মানে দেখুৱাব বলক। প্ৰথমটো কাৰ্যসূচীৰ ফালে আগবাঢ়িব বিচাৰিছোঁ আজিৰ এই। তো গাইজ মানে এতিয়া আহি পালোঁ। তো তাৰমানে এতিয়া চলি আছে, কি চলি আছে আপোনালোকে মানে চাই থাকক। তো বলক এতিয়া মানে কি আমাৰ শংকৰদেৱ শিশু নিকেতন বাঘমাৰা মানে ছাত্ৰীসকলে মানে জুবিন দাৰ মায়াবিনী গীতটো গাব। তো আপোনালোকে চাই থাকক। মোহন দাসদেৱ আৰু তেখেতে আজিৰ এই দলটো পৰিচালনা কৰিছে। তেখেতে বহু সময় কষ্ট কৰি এই দলটি গঠন কৰিছে। আৰু আমি ইউথ অফ বাঘমাৰাৰ তৰফৰ পৰা তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ ওলাইছোঁ। আৰু আদৰণি জনাব ইউথ অফ বাঘমাৰাৰ সহকাৰী সম্পাদক বশিষ্ঠ কলিতাই। আদৰণি জনাইছে সহকাৰী সম্পাদক বশিষ্ঠ কলিতাই। এতিয়া চাওক কণ কণ ল'ৰা ছোৱালী নৃত্য। তো আহক বলক এইবাৰ যাওঁ জুবিনদাৰ কেইটামান নপুৰণি গীতৰ মাজলৈ। তো বলক। তো হেল্ল' গাইজ, আজি মানে কি জুবিন দা বিহীন প্ৰথমটো জন্মদিনত তেওঁৰ আমি সকলোৱে তেওঁক স্মৰণ কৰিলোঁ তেওঁৰ বিভিন্ন গানেৰে। তো আজি শেষত মই তেওঁৰ জুবিন দাৰ কাৰণে জাষ্টিছ বিচাৰি মই মোৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। তো আপোনালোকে মোৰ ভিডিঅ' চাই থাকিব। ধন্যবাদ, বাই বাই।